লাচিত বৰফুকনৰ বীৰগাথা প্ৰতিখন ৰাজ্যৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্তিৰ বাবে সকলো মুখ্যমন্ত্ৰীলৈ পত্ৰ হিমন্ত বিশ্ব শৰ্মা। লাচিত বৰফুকনৰ বীৰগাথা প্ৰতিখন ৰাজ্যৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তিৰ বাবে সকলো মুখ্যমন্ত্ৰীলৈ পত্ৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। দেশৰ সকলো বিদ্যালয়ৰ পাঠ্যক্ৰমত অসমৰ বীৰ যোদ্ধাগৰাকীৰ বিষয়ে অন্তৰ্ভুক্ত কৰিবৰ বাবে আহ্বান জনাই পত্ৰ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লাচিত বৰফুকনৰ 400তম জন্ম জয়ন্তী উপলক্ষে বীৰ যোদ্ধাগৰাকীৰ বৰ্ণিল ইতিহাস কেৱল অসমৰ চাৰিসীমাৰ মাজতে সীমাবদ্ধ নাৰাখি দেশৰ সকলো পাঠ্যক্ৰমতে ইয়াক অন্তৰ্ভুক্ত কৰাৰ আহ্বান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীয়ে পত্ৰত উল্লেখ কৰিছে যে লাচিত বৰফুকনৰ দেশপ্ৰেম আৰু জন্মভূমিৰ প্ৰতি থকা মনোভাৱ আৰু ত্যাগ আজিৰ নৱপ্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস। কিন্তু দেশৰ অন্য প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীসকলে বৰ বিশেষভাৱে জ্ঞাত নহয় এইগৰাকী যোদ্ধাৰ বিষয়ে। সেয়েহে তেখেতৰ এই 400তম জন্ম জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি দেশৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে জানিব পৰাকৈ বিদ্যালয় মহাবিদ্যালয় পাঠ্যক্ৰমৰ লাচিত বৰফুকনৰ বিষয়ে অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনাইছে হিমন্ত বিশ্ব শৰ্মাই।